নগাঁও জিলাৰ ৰহাৰ যাদৱ পাল নামৰ এজন ব্যক্তিয়ে 40 বছৰ ধৰি নিৰ্মাণ কৰি আহিছে দুৰ্গাৰ মূৰ্তি। খবৰ নগাঁৱৰ দৰ্শকলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ চন্দ্ৰনাথ। ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে মৃৎশিল্পৰ জৰিয়তে কৃষ্টি সংস্কৃতি ৰক্ষা কৰি অহাৰ লগতে যাদৱ পাল নামৰ এই ব্যক্তিজনে নিজৰ পৰিয়ালক পোহপাল দি আহিছে। হৰগৌৰী শিল্পালয় নামৰ যাদৱ পালৰ এই মৃৎশিল্পত নিয়োগ কৰিছে নিজৰ পুত্ৰকো। খবৰ নগৰ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়া মতে মৃৎশিল্পৰ বাবে প্ৰয়োজনীয় মাটি যাদৱ পাল নামৰ এই ব্যক্তিজনে ভকচং অঞ্চলৰ কৃষি পথাৰৰ পৰা সংগ্ৰহ কৰে বুলি জানিবলৈ দিছে। শিল্পী পেঞ্চন লাভ কৰিবলৈ সমৰ্থন নোহোৱা বিশ্বকৰ্মা আঁচনিৰে ঢুকি নোপোৱা এয়া যাদৱ পাল। মই মোটামুটি আপোনাৰ 40 বছৰ হৈ কৰি আছোঁ কাম। এতিয়া মানে আগত বেলেগত কৰিছোঁ কাম, এতিয়া মানে নিজে দোকান খুলিছোঁ ৰহাত। মই এতিয়া নিজে কৰি আছোঁ আৰু 9জন দুৰ্গা প্ৰতিমা অৰ্ডাৰ আছে মোৰ। 9জন অৰ্ডাৰ আছে। 9জন অৰ্ডাৰ আছে। আৰু ইয়াৰ মাটি ইয়াৰ খেৰ ক'ৰ পৰা আনে অকণ কওক। খেৰটো আমি ইয়াতে পাওঁ, মানে মাটিটো ভকচনৰ পৰা আনিব লাগে। কিহৰ কাৰণে ইয়াতে মানে পলসুৱা মাটি যিটো ইয়াতে নাপায়, ভকচনৰ পৰা আনিব লাগে। আঠা মাটি মানে খেতি মাটি লাগে, সেইটো আনো তাৰ পৰা। আপুনি শিল্পী পেঞ্চন বা চৰকাৰী সাহায্য কিবা নাই 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 একো পোৱা নাই। একো পোৱা নাই। কেনেকুৱা অসুবিধা হয় আপোনাৰ এই ব্যৱসায় চলোৱা ক্ষেত্ৰত? ব্যৱসায় মানে আপোনাৰ মানে ইফালে এই ছিজনটোৱে কাম, 12 মাহ। কালী পূজাৰ পিছত আৰু একো কাম নাই আমাৰ, বহি থাকিব লাগে। গোটেই পৰিয়াল ইয়াতে নিয়োজিত হয়? গোটেই পৰিয়াল ইয়াতে। আৰু এইখিনিৰ পৰা আপোনাৰ এইখিনিৰ পৰা আপুনি চলি থাকে? এইখিনিতে চলি থাকোঁ। হয়। এখন চৰকাৰী সাহায্য বা ঋণ আদি লয় নেকি নে কি? মানুহবোৰে ধাৰ লওঁ, মানে সুদত টকা লৈ তাৰপিছত কাৰখানা চলাওঁ আৰু মানে দি দিওঁ। এই অৱস্থা চলি আছোঁ আৰু এনেকেই চলি আছে। হয়, চৰকাৰী সাহায্য পালে আপোনাৰ সাহায্য পালে ভাল আছিল অলপ। বেংকৰ ঋণ বা চৰকাৰী অনুদান বা বিশ্বকৰ্মা আঁচনিও পোৱা নাই? নাই 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 একো পোৱা নাই, একো পোৱা নাই এইবিলাক। খবৰ নগাঁৱক লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। চাই থাকিব খবৰ নগাঁও।